কচু খাবলৈ নেপালে জানৈ কচু খাবলৈ নেপালে গৰমতে মৰিবা তুমি খাবা আৰু এতিয়া একদম ৰেডি বন্ধুসকল আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ আৰু আপোনালোকে চাই আছে পল্লৱ এণ্ড পল্লৱী ব্লগছ তো বন্ধুসকল ব্লগ আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ আজি ভিডিঅ'টো বিশেষকৈ আজি কামত নগ'লোঁ তাৰমানে গৰমটো দেখিছে আপোনালোকে কিমান গৰম পৰিছে তো গৰমৰ কাৰণে কাম ক্ষতি কৰি দিছোঁ আজি মানে ঘৰত ভাবিছোঁ আজি কচু খাম তো কচু অলপ মায়ে বিচাৰি খুচাৰি লৈ আহিছে আজি বনাব আৰু লগতে মানে আজি ঘৰতে আৰু দিনটো তো গতিকে ব্লগটো আৰম্ভ কৰিছোঁ সেইফালে চাওক আমাৰ সৰুটো খুৱাই আছে মাকে একদম খানা পিনা খুৱাই আছে এইফালে ডাঙৰটো আছে এইফালে মই ডাঙৰটোক দেখাই আছোঁ তাৰ পৰীক্ষা আছে পৰীক্ষাৰ কাৰণে এতিয়া পঢ়ি আছে বৰ্তমান পিতা পৰীক্ষা কেতিয়ালৈ কাইলৈ এতিয়া কি পঢ়ি আছা অসমীয়া তো বন্ধুসকল এতিয়া গৰমত মানে থাকিব পৰা নাই আৰু জানিছে আৰু সকলো ফালে গৰম পৰিছে আপোনালোকে গম পাইছে তো আজি মানে সেইকাৰণে ঘৰতে আছোঁ আৰু মানে আজি ঘৰতে দেখাই থাকিম আৰু কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু চেনেলটো যদি কোনোবা নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো ভিডিঅ'টো চাই থাকক আমাৰ সৰুটো দেখিছে এই কি কৈছা অঁ কি কৈছা হেল্ল' কৈ দে হেল্ল' কৈ দে হেল্ল' অঁ হেল্ল' তো ইফালে আছে একদম মায়ে মানে এতিয়া বৰ্তমান কচু একদম গুচাই আছে দেখিছে কচু লৈ আহিছে লগতে আহিছে এইফালে টেঙেচি টেঙা পাত আৰু এইফালে টেঙেচি টেঙাটো কি বনাব মই বুজি পোৱা নাই তো মায়েহে জানিব কচু ক'ৰ পৰা আনিলে পথাৰৰ পৰা আচ্ছা আৰু টেঙেচি টেঙাটো মানে কি হ'ব এইটো মানে টেঙেচি টেঙা কচুতে দিম আচ্ছা কচু বাছি হৈ গ'ল এতিয়া মানে একদম টেঙেচি টেঙা পাতখিনি বাছি লওঁ তাৰপিছতে একদম বনোৱা আৰম্ভ হ'ব তাৰপৰা চাই লওঁ যিহেতু কচু খাবলৈ নেপালে জানৈ কচু খাবলৈ নেপালে গৰমতে মৰিবা তুমি লাগিব গতিকে গৰমটো চাইলে তিয়ঁহ এটা কাটি লওঁ তিয়ঁহটো খাই লওঁ তেতিয়ালৈকে ভাত চাত হৈ যাব তিয়ঁহটো কাটি খাই লওঁ আৰু জানেই নহয় আৰু তিয়ঁহৰ মজাটো কেনেকুৱা খাই লওঁ পুটুককৈ ৰেষ্টুৰেণ্ট চালাড ভাত পানী হৈ গ'ল ক্লিয়াৰ চব উলিয়াই দিছে চবেই বহি লৈছে খাবলৈ সেইফালে ইও বহি লৈছে তো ভাত খাওঁ এতিয়া আৰু কি আছে মই গোটেইখিনি আপোনালোক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক দিছে এইটো হ'ল আপোনাৰ বুট আৰু আলু ভাজি লগতে কচু ভাজি এতিয়া বনাইছে লগতে দালি আছে আৰু ভাত ইফালে আছে নেমু আচাৰ ভোট জলকীয়া মজা লাগিব খাই আৰু ইও খাই আছে তো আপোনালোকে চাই থাকক ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ লাগিছে জ্বলানে মিঠা কচু ডিঙিত ধৰিছে নেকি অকল ভাত পানী খাই হৈ গ'ল আৰু ভাজিকণ মানে সঁচাই বৰ ভাল লাগিল আজি খাই
আৰু বহুত দিনৰ মূৰত খালোঁ কচু ভাজি তো মজা লাগিল খাই তো আপোনালোকেও খাব বহুত ভাল লাগে গৰমত সকলোৱে জানে আৰু তথাপিও কৈ দিছোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তো সকলোকে বাই বাই আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত তো বাই বাই